উত্তৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় লখিমপুৰ জিলা দিৱস। বিয়লি লখিমপুৰ জিলা দিৱসৰ মূল সভাখনি আদৰণি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত সুমিত চট্টৱানে। সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাকে আদি কৰি বহুকেইজন ব্যক্তিয়ে। এই অনুষ্ঠানতে লখিমপুৰ জিলাখনলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰী, লখিমপুৰ মেডিকেল কলেজ, লখিমপুৰ চকু হস্পিটেল, কৃতি শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনায়। বিশেষকৈ লখিমপুৰ জিলালৈ শৈক্ষিক দিশত অনবদ্য অৱদান আগবঢ়োৱা বধাপাৰাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপ্ত বাবুল চন্দ্ৰ চুতীয়া, ৰেণুকা বৰা, ৰীনা শইকীয়াক সাংসদ আৰু বিধায়কে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে লখিমপুৰ চকু চিকিৎসালয়ৰ ডাঃ ৰঞ্জিত প্ৰসাদকো বিশেষভাৱে সম্বৰ্ধনা জনায়। ভাল লাগিছে জয়তে লখিমপুৰ জিলাৰ এই সোণালী জয়ন্তী ৫০ বছৰীয়া শিক্ষা বিভাগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শিক্ষকৰ যি তিনিগৰাকীক আমাক সম্মানন জনালে আমি লখিমপুৰ জিলা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু শিক্ষাই হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ, গতিকে এই ক্ষেত্ৰত শিক্ষকসকলক তেওঁলোকে সন্মান জনোৱাৰ ইয়াৰ অৰ্থটো হৈ গোটেই শিক্ষকসকলক তেখেতসকলে আজি সন্মান জনাইছে, যাৰ ফলশ্ৰুতিত লখিমপুৰ জিলাৰ শৈক্ষিক উত্তৰণ খুব সুন্দৰভাৱে হ'ব বুলি আমি আশা ৰাখিছোঁ। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতিৰে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে আমাৰ আমন্ত্ৰিত শিল্পীসকল আহি উপস্থিত হৈছেহি। আমাৰ মাজত উপস্থিত হৈছেহি বিশেষ শিক্ষকৰ বঁটা দিয়ে, প্ৰত্যেক বছৰে ৫ ছেপ্টেম্বৰ দিয়ে। এই জিলাৰ পৰা ৩জন শিক্ষকে ইতিমধ্যে জনপ্ৰিয় কণ্ঠশিল্পী তুমি মোৰ নিচে আপোন ব্যুৰো ৰিপোৰ্ট AGNL ডিজিটেল।